নমস্কাৰ বন্ধু বান্ধৱীসকল মই মায়া স্বাগতম জনাইছো আপোনালোকক মায়াৰ আসামিজ কিচেনলৈ বন্ধু বান্ধৱীসকল আপোনালোক কেনে নিশ্চয় ভালে কুশলে আছে আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো পানীলাওৰে বনোৱা মাছৰ মাথাৰ মুৰিঘণ্ট আৰু এই ৰেচিপিটো খুবেই সহজতে বনাব পাৰি আৰু খুবেই সোৱাদ লগা হয় আপোনালোকে নিশ্চয় এনেকৈ বনাই খাইছে কিন্তু এবাৰ মোৰ পদ্ধতিৰে বনাই চাব আপোনালোকৰ খুব ভাল লাগিব তেনেহলে ভিডিওটো শেষলৈকে চোৱাৰ অনুৰোধ থাকিল আৰু যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব তেবলক ভিডিওটো আৰম্ভ কৰো প্ৰথমতে মই মাছৰ মাথাগিটা ভাজি লবৰ কাৰণে কেৰাহীত তেল গৰম কৰি লৈছো আৰু ইয়াতে মই দি দিছো মাথাগিটা এটা সাইড ধুনিয়াকৈ ভাজি হোৱাৰ পিছত হিটো সাইডটো মই লুটিয়াই দিম আৰু মাথাটো ভালদৰে ভাজিলে খাবলৈ সোৱাদ লগা হয় কেঁচা কেঁচা ভাতটো থাকিলে তৰকাৰীটো ভাল নহয় সেয়ে মই ভালদৰে ভাজি লম আৰু ইয়া দেখা দিছে আপোনালোকে এটা সাইড মই ভালদৰে ভাজি লৈছো আৰু ইটো সাইডটো ভালদৰে ভাজি হৈ গৈছে এতিয়া মই মাছৰ মাথাখিনি নমাই লম আৰু এই তেলখিনি ভালদৰে গৰম কৰি তেজপাত দুটা দি দিছো আৰু কাটি থোৱা পিয়াজ এটাও দি দিছো এতিয়া পিয়াজখিনিও ভালদৰে ভাজি লম আৰু এতিয়া মই গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিছো কিয়নো নহলে পিয়াজখিনি জ্বলি যাব পাৰে পিয়াজৰ কেঁচা গোন্ধটো গুছি গল এতিয়া মই লাওখিনি দি দিছো আৰু লাওখিনি মই এনেদৰে কাটিছো এতিয়া এবাৰ ভালদৰে লৰাই দিছো তো বন্ধু বান্ধৱীসকল এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ যিকোনো নতুন ভিডিও আহিলে আপোনালোকে নটিফিকেশনটো পাই যায় লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু আজিৰ এই তৰকাৰীটোত মই বেলেগ একো মছলা নিদিও খালি নিমখ সোৱাদ অনুসৰি দিছো আৰু অলপমান হালধি দিছো আৰু এবাৰ এনেকৈ লাহেকৈ লৰাই প্লাই মই কেঁচা জলকীয়া দুটা ফালি প্লাই দি দিছো আপোনালোকে কেঁচা জলকীয়াটো যদি খুন্দি প্লাই দিব বিচাৰে খুন্দিও দিব পাৰে আৰু এটা বিলাহী এনেকৈ চাৰি টুকুৰ কৰি প্লাই দি দিছো আৰু পানীলাওটো ভালদৰে এনেকৈ ভাজি লম অলপমান টাইম আৰু দেখিছে পানীলাওৰ পৰা যথেষ্টখিনি পানী ওলাইছে আৰু এইখিনি পানীৰে মোৰ মতে হৈ যাব লাগে হলেও যদি নহয় তৰকাৰীখিনি সিজা তেনেহলে অলপ লাষ্টত পানী দিম এতিয়া মই আদা নহৰু খুন্দি প্লাই দি দিছো আদা নহৰুখিনি খুন্দি দিয়াৰ পিছত এতিয়া এবাৰ ভালদৰে লৰাই দিছো আৰু ঢাকন দি প্লাই মই 10 মিনিট লাওখিনি ৰান্ধি লম আৰু 10 মিনিট পিছত মই ঢাকনখন অতৰাইছো আৰু দেখা পাইছে পানীখিনি খহি গৈছে একেবাৰে আৰু লাওখিনি দেখিবলৈ খুব ভাল লগা হৈছে দেখি সোৱাদ লগা নিচিনা লাগিছে এবাৰ মই চেক কৰি লৈছো লাওখিনি ভালদৰে সিজা নাই সেইকাৰণে মই অলপমান পানী দি দিছো আধা কাপ জোখৰে পানী দিছো আৰু এই পানীখিনি দি প্লাই আকৌ এবাৰ লৰাই দিছো আৰু আপোনালোকে যেতিয়া বনাব যদি পানীৰ প্ৰয়োজন নহয় পানী নিদিব পানী নিদিলে সোৱাদটো বেছি হয় আৰু এতিয়া মাছৰ মাথাকিটা মই ভাঙি প্লাই দি দিম আৰু ইয়া দেখিছে মই ভাঙি প্লাই দিছো ভালদৰে লৰাই দিম আৰু এনেকৈ লাওখিনিৰ মাজলৈকে মই মাছখিনি সুমুৱাই দিছো খুব ধুনিয়াকৈ মাছৰ আৰু লাওটো মিলি গৈ প্লাই ধুনিয়া টেষ্ট এটা হ'ব এনেকৈ আকৌ 5 মিনিট মান মই ৰান্ধি লৈছো এবাৰ লৰাই দিছো আৰু মোৰ লাওৰ তৰকাৰীটো প্ৰায় বনাই হৈছে আৰু সব দেখিবলৈ খুব ধুনিয়া লাগিছে আৰু এনেকৈ লাও দি প্লাই মাছৰ মাথা বনাই প্লাই খাবলৈ খুব সোৱাদ লাগে গৰম গৰম ভাতৰ লগত খাবলৈ খুবেই ভাল লাগে আৰু লাও তৰকাৰীটো গৰমে গৰমে পৰিবেশন কৰিব পাৰে আপোনালোকে এতিয়া মই ধনিয়া দি দিছো যদি আপোনালোকে ধনিয়া নিবিচাৰে নিদিলেও কোনো কথা নাই কিন্তু দিলে ভাল লাগে আৰু সব মোৰ আজিৰ মুৰিঘণ্টটো বনাই হৈ গৈছে তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিওটো চাই কেনেকুৱা পালে আপোনালোকে কমেন্ট কৰি মোক নিশ্চয় জনাব আপোনালোকৰ প্ৰতিটো কমেন্টে মোক খুব আগ্ৰহী কৰে যাতে মই আৰু নতুন নতুন ভিডিও বনাও আৰু শেয়াৰ কৰি দিব বন্ধু বান্ধৱী তথা ফ্যামিলি মেম্বাৰৰ লগত তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিও চাই আপোনালোকে কেনেকুৱা পাইছে কমেন্ট কৰি জনাব আৰু আপোনালোকে কমেন্ট কৰি জনাব যে আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিও চাব বিচাৰে আজিলৈ ইমানেই জয় আই অসম